আজি আকৌ যাম চাপৰি ভাবিছোঁ আপোনালোকৰ লগত খাম মই ঘৰত ভাত চাত মানে বনাই থৈ দিব লাগিব মাও গৈছে আৰু চব্জি দেখামগৈ আপোনালোকক আৰু লগতে মানে ইয়াকে আহি পাতি থৈছোঁ আৰু মানে দালিটোত বইল কৰা হৈছে তেল মাৰি লওঁ আৰু ভাজি বনাব লাগিব সৰু সৰু আলু আৰু গাজৰ পাঁচফোৰণ দি এনেকৈ ভাজিলোঁ আৰু লগতে মই খাই হৈ গ'ল আৰু ভাতটো অলপ তুলি দিওঁ বগালে আৰু জেৰালে গম লগতে ভাত হৈ গ'ল এয়া বগালে বাঢ়ি থৈ খাব আৰু লগতে এয়া মই গৈছোঁগৈ মানে 12টাই বাজিলেগৈ যি হওক আৰু যাওঁ বুলি কৈছোঁ যাওঁ আৰু মই নামিলে আৰু গ'লগৈ গৈ পাই দেখিলোঁ ৰঙালাও লগোৱা মানুহে ৰঙালাও লগাই থৈছে আৰু কাষতে নদী আৰু এনেকৈ ভালেই লাগে ন আৰু মই গৈ পাই দেখিলোঁ মানে চবেই খাই আছে আলু আৰু চাহ খাই আছে মোক কৈছে কাৰ লগত আহিলোঁ মই বোলো অংকুৰ লগত আহিছোঁ এনেকৈ কৈছোঁ আৰু আইতাই কৈছে সেয়া মানে চব 10জনীমান মানুহ আছিলে পিছে এয়া আমাৰ আইতাহে হয় আইতাই কৈছে মোৰ লগতে হ'ল বাৰু পিছে এইটো দেখিছে মোৰ ধৰণে খাইছোঁ কিন্তু মই খাবলৈহে গৈছোঁ আৰু এয়া গৈ পাই দেখিছোঁ মানে এজোপা দাঙিছিলোঁ এয়া দেখিছোঁ আলু ইমানো ভাল হোৱা নাই আৰু হৈছে আৰু যি হওক এয়াৰ লগতে মানে লাগিছে আৰু যদি দাঙিছোঁ মানে কোনো যদি তোলাকে থাকে আৰু কোনো যদি তোলা নাই মাল নাই তাতে খানি হ'ল আৰু এয়া আমি খাবলৈ বহিছোঁ মানে 10খনমান খাই মানে 12খনমান জেঠাই বৰমা চলি আছে আৰু লগতে মই যিহেতু খাবলৈ গৈছোঁ খায়ে আছোঁ আৰু সিহঁতে চবেই খাইছে নহয় মই খাওঁৱেই আৰু ভাল লাগে ন তাই সদায় হ'লেও খাইবোৰ হ'ল আৰু ইয়াৰ লগতে তামোল খাই যে বহাই বহিছে আৰু চবৰ নিজৰ মন নহয় খাই চবেই জিৰণি লৈছে কিন্তু পেহা পেহীয়ে মানে যেনেকৈ আজৰি হয় সেইটো হৈছে আৰু ইয়াৰ লগাইছে এই পৰিৱেশটো চাং নাই কেইদিনমান আগতে ৰুই থৈ গৈছিলোঁ আৰু এতিয়া খান্দিব পৰা হৈ গৈছে আৰু মোৰ ভাল লাগিছে আৰু লগতে এনে গছ এজোপা দাঙি চাওকচোন ইমান হ'লে এয়া মানে দিছে আৰু এজনী আহিছে দিছে তাত আৰু অলপ লগাই দিছে আৰু লগতে এয়া চব ওলাইছেগৈ আৰু আলু তলিপৰা ওলাই ৰেডি হৈছে ঘৰত আহিবলৈ এয়া লগতে চাহ বনাইছোঁ মানে চাহ খাম আৰু লগতে বাহিৰত বাৰু জুইত আলু সিজাই আছে আৰু এয়া চাহ দেখিছে কি ধুনীয়াকৈ উতলিছে চাহ ইয়াত মিঠা বাকী লৈ দি থোৱা হ'লে আৰু মই খাম আৰু লগতে এয়া মোৰ চাহৰ কাপ আৰু আলু 3টা লৈছোঁ আৰু লগতে মিক্সাৰ চাহ খাই মেলি হোৱাৰ পিছত খাইছোঁ আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে বাই